হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি শাওণৰ মাহৰ তৃতীয়টো সোমবাৰ হয়, তাৰ কাৰণে আমি আজি লংকেশ্বৰ মন্দিৰলৈ আহিছোঁ, যিটো আমাৰ ঘৰৰ ওচৰতে হয়। বেছি দূৰ নহয়, অলপমান খোজকাঢ়ি গ'লে পায়। তো মোৰ বান্ধৱী কেইজনীৰ লগতে আজি আমি মন্দিৰ ভ্ৰমণ কৰিব গ'লোঁ। তো তাত কি কৰিলোঁ আপোনালোকে চাই থাকিব। কৰোণা হৈ আছে যদিও মানুহৰ ভিৰ কমা নাই মন্দিৰত। তাৰ কাৰণে কি কিনিলোঁ দেখুৱাই নহ'ল আপোনালোকক, ইয়াতে লৈ আহিলোঁ। তো মোৰ বান্ধৱী এজনীয়ে তাই চেণ্ডেল পিন্ধি ওপৰলৈ উঠি আহিছিল, তাক খুলিবৰ কাৰণে তললৈ গ'ল। আহিলে আৰু তাই এতিয়া আমি লাহে লাহেকৈ যাই আছোঁ। মন্দিৰটো যিহেতু লংকেশ্বৰ পাহাৰৰ ওপৰত হয়, তো তাত চিৰিৰে যাব লাগে। এইটো মন্দিৰৰ অন্যতম আকৰ্ষণ বুলিয়ে ক'ব পাৰি। ইয়াতে কমেও 350খনতকৈও অধিক চিৰি আছে। আমি এতিয়া গৈ পালোঁ শনি মন্দিৰ, আৰু তাৰ ওচৰতে আছে হনুমান মন্দিৰ, যিটো আমি আজি নগ'লোঁ, তাত মানে যোৱা নহ'ল। ওপৰতে গ'লোঁ উঠি একেবাৰে পূজা কৰিবলৈ। একেবাৰে উঠি ভাগৰ লাগি গৈছে। তো আমি গৈ ফাইনেলি আমি বৰ্তমান মন্দিৰ পালোঁ। তো মোৰ ফ্ৰেণ্ডজনীয়ে চাকি দি আছে, তাৰপিছত মই চাকি দিম, তাৰপিছত আমি সেৱা কৰিবৰ কাৰণে ওপৰলৈ উঠি যাম। বাকী ধুনীয়া ঠাই হয়। আগতে অলপ সৰু আছিল, এতিয়া নতুনকৈ বনাইছে কাৰণে বহুত ডাঙৰকৈ বনাইছে, তো কোনো ধৰণৰ অসুবিধা নাই। ধুনীয়া পৰিৱেশ হয়, সেউজীয়া প্ৰাকৃতিক মনোমোহা পৰিৱেশ। মন্দিৰটো বহুত পুৰণি হয়, সকলোৱে চাগে চিনি পায়েই। তথাপিও মানুহবোৰ গৈ আছে পূজা কৰিবৰ কাৰণে। আমাৰো চাকি জ্বলোৱা হ'ল, তো লাহেকৈ আমিও এতিয়া যাম আৰু সেৱা কৰিবলৈ। তো সেৱা কৰিবলৈতো গ'লোঁ, কিন্তু তাত ভিডিঅ' কৰা নহ'লতো। গোটেইকেইজনী আমি একেলগে সেৱা কৰিলোঁ, তো ভিডিঅ'টো নহ'ল কৰা। একো নাই, মন্দিৰটো এনেকৈ দেখাইছোঁ, ভিতৰৰ পৰিৱেশটো এনেকুৱা হয়। আমি এতিয়া খোৱাত বিজি একদম। প্ৰসাদ আহি গৈছে। কি প্ৰসাদ আনিছা? মই পাৰ্টি দিছোঁ মিঠাই। স্প্ৰাইট খাব চব চাই চব। বাকী এইকেইজনীয়ে চেলফি উঠাত একেবাৰে বিজি। তো মই ভিডিঅ' কৰি আছোঁ সিহঁতক যে ভিডিঅ' কৰি আছোঁ, সিহঁতে গমেই নাপায়। তো ফটো উঠাবলৈ একো নালাগে, এইটো দি উঠি আছোঁ, এখনতে এইটোত ফটো চাই উঠাই আছা। আছে, এখনতে ভিডিঅ' কৰি আছে, তো সিহঁতে গম নাপায়। দেখো একদম সৰু মই নহওঁ পাছত এইটো মোৰ 5ৰ পৰা পঢ়া। মই কিমানৰ পৰা ক'লি? একদম সৰু আৰু ক আৰু ক নাই অংকিতাক চিনাকি কৰি দিলোঁ। অংকিতাক আমি চিনাকি হৈছোঁ সৰস্বতী পূজাত। কেনেকুৱা লাগিলে ক? বহুত ভাল লাগিলে। ইমান ভাল লাগিলে। গোটেইখিনি একেলগে লগ হ'লোঁ, ভাল লাগিলে। আৰু আপোনাৰ কেনেকুৱা লাগিছে গোটেইকেইটাই কৈ দিয়া অলপ। আজি বহুত ভাল লাগিছে, গোটেইবিলাক ওলাই আহিছোঁ ফ্ৰেণ্ডবোৰ। কালি ফ্ৰেণ্ডশ্বিপ ডে কাৰণে আমি কোনো যোৱা নহ'ল, সেইকাৰণে আজি আমি মন্দিৰত আহিছোঁ। আজি যিহেতু শাওণৰ মাহৰ তৃতীয়টো সোমবাৰ, তো তাৰ কাৰণে আমি পূৰা আহি গৈছোঁ আৰু আমি মাজে মাজে আহিব লগা যায়, কিন্তু লকডাউনৰ কাৰণে আহিব পৰা নাছিলোঁ। মানে এইটো বছৰত যিমান পাপ কৰিছোঁ পূৰ্ণ কৰিবৰ কাৰণে আমি আহিছোঁ। এইটো কচোন, পাপ খণ্ডাবৰ কাৰণে কোনটো মন্দিৰত যাব লাগে? অংকিতাই ক'ব এইটো কথা, কৈ দিয়া। কোনটো মন্দিৰত গ'লে কোৱাচোন, এনেকুৱা মন্দিৰটো নহয়, মানে পাপখিনি গম পাম আছেনে নাই আমাৰ তাত। কিমান পাপ আছে? আমাৰ এজনী এটা প্ৰক্ৰিয়া আছে, সেইটো প্ৰক্ৰিয়াটো যদি আমি পাছ কৰি দিওঁ, মানে আমি পাপ কৰা নাই। যদি আমি ফেইল হৈ যাওঁ, মানে আমি পাপ কৰিছোঁ। এনেকুৱা কোনো মানুহে নাই যাৰ পাপ নাই, অলপ হ'লেও আছে। সেইটো আমি কিছুমানে গম পাই কৰে, কিছুমানে গম নাপায় কিনে কৰে। মইতো বহুত পাপ আছে মোৰ। অংকিতা মই বৰষুণ আছে সোমাব পাৰিম আমি। মই ইমান বৰষুণ লাগে, আমি শকত কিয় হ'ব
কাকলি ক্ষীণ সেইটো হয় বাৰু মই মোৰটো বৰষা অলপ ক্ষীণ আৰু অংকিতাও অলপ আছে আমি দে খোৱাত একদম ভাল সেইকাৰণে আমাৰ লগত আৰু দুজন আহিছিল এৰি থৈ গ'ল আমি আৰু সেইজন নাই অলপ জুম কৰি লওঁ ল'ব এটা পেহী হয় আমাৰ বৰষা ন বৰষা অঁ এটা লাগে মন্দিৰে হওক য'তে কি নহওক এটা ডাঙৰ মানুহৰ বহুত প্ৰয়োজনীয় মোৰ অলপ প্ৰব্লেম হয় মোবাইল লোৱাটো সেইকাৰণে কাকলি দে ঘূৰি দিয়ে এবাৰ গোটেইকেইজনী আমি একেলগে আহি গ'লোঁ নুমি ঘৰলৈ আহিবৰ কাৰণে কিমান ধুনীয়া ঠাই হয় চাওঁ ওপৰৰ পৰা খোজকাঢ়ি আহি আমাৰ একদম ভাগৰ লাগি গৈছে পানী বিৰাট ভাগত গৈছে ছোৱালীটো একদম পানী খাই অহাৰ টাইমত গণেশ মন্দিৰটো দেখুওৱা নহ'ল কাৰণ মই ভিডিঅ'টো মানে কৰাত অলপ প্ৰব্লেম হৈ আছে বাকী ইয়াতে ভক্তিমূলক কিতাপ আছে অপৰাধ্যা আৰু শীতলা ঘৰত এনে আপোনালোকে পঢ়িব পাৰে আমাৰ ঘৰত আছে মই পঢ়োঁ মাজে সময়ে তো ইয়াতে কৰি সেৱা কৰি আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ চবকে টাটা বাই বাই দি দিম টাটা বাই বাই অ' গীতা বাই বাই শেষত যদি ভিডিঅ'টো ভাল আৰু লাগে মোৰ তো ভিডিঅ'কেইটা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো টাটা বাই বাই